ইতিমধ্যে বিভিন্ন ঠাইত কৈ আছোঁ 98ত ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ আৰু 2001 চনত উজনি অসম প্ৰথম খাতাটো ময়ে খুলিছিলোঁ, বিধায়ক হৈছিলোঁ। আৰু নিশ্চয় আপোনাক গম পাইছে 2014 চনতো ভাৰতীয় জনতা পাৰ্টিৰ খাতাটো মই খুলিছিলোঁ আৰু সাংসদ হৈছিলোঁ 2014 চনত। আৰু সেইকাৰণে দৃঢ় বিশ্বাস আছে, 5বাৰ ইলেকশ্যন খেলিছোঁ, 2011 চনত হাৰিছোঁ। সেইকাৰণে বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় নেতৃত্বই আকৌ মোক প্ৰাৰ্থিত্ব দিব ডিব্ৰুগড় লোকসভা সমষ্টিত, মোৰ বিশ্বাস আছে। আৰু নিশ্চয় ইলেকশ্যন সময়ত হয়তো বহুতে দাবীও কৰে যে মই পাব লাগে। ইলেকশ্যন সময়ত বহুত কথা কোৱা হয় যে একো কৰা নাই, কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনসাধাৰণ জানে ৰামেশ্বৰ তেলীয়ে কি কৰিছে কি নাই কৰা। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস আছে মই প্ৰাৰ্থিত্ব পাম। আৰু নিশ্চয় এই 2 এদিনতে প্ৰাৰ্থীৰ তালিকা ঘোষণা হ'ব, ৰাষ্ট্ৰীয় সমিতিয়ে ঘোষণা কৰিব। আৰু নিশ্চয় আমি যিমান পাৰিছোঁ ৰাইজৰ কাৰণে কাম কৰিছোঁ। আজি মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিশ্চয় বিহুতলিত আহিছিল আৰু মই যথেষ্ট শ্ৰদ্ধা কৰোঁ। মই যদি অসমত শ্ৰদ্ধা কৰোঁতো নিশ্চয় CMকতো শ্ৰদ্ধা কৰিবলৈ, তেওঁ এজন CM হয় হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়জন ব্যক্তিক শ্ৰদ্ধা কৰোঁ সেই হৈছে হিমন্ত বিশ্ব শৰ্মা, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু যথেষ্ট টেলেণ্ট থকা এজন ব্যক্তি, অসমৰ মুখ্যমন্ত্ৰী হৈছে, তেওঁ চেণ্ট্ৰেলত বৰ্তমান মিনিষ্টাৰ হৈ আছে আৰু তেওঁ আমাৰ ডিব্ৰুগড়ৰ হয়। আৰু তেওঁ দুলীয়াজান বিহুতলিলৈ আহোঁতে এবাৰ কৈছে যে তেলী ডাঙৰীয়াক এইবাৰ অধিক ভোটত জিকাব লাগিব। এই কথাত তেওঁ কৈছে, তেওঁৰ মুখৰ পৰা শুনিছোঁ। সেইকাৰণে মই ভাবিছোঁ তেওঁ কেতিয়াও টিকেট নিবিচাৰে ডিব্ৰুগড়ত। আৰু টিকেট আমি গম পোৱা মতে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এটাই নাম গৈছে, এইটো মোৰ নাম বুলি ইতিমধ্যে আমি গম পাইছোঁ। আৰু সেইকাৰণে বিশ্বাস আছে নেতৃত্বই মোৰ নামটোৱে তেওঁলোকৰ যিটো তালিকা প্ৰকাশ কৰিব ডিব্ৰুগড়ৰ কাৰণে, মোৰ নামটো আহিব বুলি মই ভাবি লৈছোঁ। মনোজ ধানোৱাৰ আৰু লুৰিণজ্যোতি গগৈয়ে কৈছে ডিব্ৰুগড় সমষ্টিৰ পৰা যদি তেওঁলোকে খেলে বিপুল ভোটত জয়যুক্ত হ'ব বুলি কৈছে। আপোনাক চেলেঞ্জ হিচাপে তেওঁলোকে কৈছে। এই ক্ষেত্ৰত চাওক, ইলেকশ্যনৰ সময়ত বহুতে এনেধৰণৰ কথা কয়। মই 25 বছৰৰ পৰা ৰাজনীতিত আছোঁ আৰু দুইজন যিজন নাম কৈছে কেতিয়াও তেওঁলোক জনপ্ৰতিনিধি আজিলৈকে হৈ পোৱা নাই। আৰু জনপ্ৰতিনিধি নোহোৱা মানুহবিলাক তেনেধৰণৰ কথা কৈ থাকে। আৰু কৈছোঁ তেওঁলোক উঠিলে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহ'ব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে, এইটো আপোনাক জনাইছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে যেনেধৰণৰ কাম কৰিছে আৰু আমি যিখিনি কাম কৰি দেখুৱাইছোঁ কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে, ইয়াৰ পৰা বিশ্বাস আছে যে ডিব্ৰুগড় লোকসভাৰ নহয় গোটেই অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব। আৰু আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ 14টা ছিটৰ ভিতৰত আমি 3টা ছিট হয়তো আমাৰ এলায়েন্স পাৰ্টনাৰবিলাকক এৰি দিম আৰু 11টাত ভাৰতীয় জনতা পাৰ্টি নিজে খেলিম। ইতিমধ্যে বিভিন্ন ঠাইত কৈ আছোঁ 98ত ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ আৰু 2001 চনত উজনি অসম প্ৰথম খাতাটো ময়ে খুলিছিলোঁ, বিধায়ক হৈছিলোঁ। আৰু নিশ্চয় আপোনাক গম পাইছে 2014 চনতো ভাৰতীয় জনতা পাৰ্টিৰ খাতাটো মই খুলিছিলোঁ আৰু সাংসদ হৈছিলোঁ 2014 চনত। আৰু সেইকাৰণে দৃঢ় বিশ্বাস আছে, 5বাৰ ইলেকশ্যন খেলিছোঁ, 2011 চনত হাৰিছোঁ। সেইকাৰণে বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় নেতৃত্বই আকৌ মোক প্ৰাৰ্থিত্ব দিব ডিব্ৰুগড় লোকসভা সমষ্টিত, মোৰ বিশ্বাস আছে।